অখিল গগৈ এজন ফাল্টু মানুহ, তাৰ মুখত আমি নালাগো, কোনো জবাব আমি নিদিওঁ। আমাৰ পাব্লিকে গম পাই আছে হুই ইজ অখিল গগৈ। মই জবাব দি তাৰ বেছি ভাও বঢ়াব নালাগে। ৰাস্তাৰ মানুহ ৰাস্তাই কামাল চেষ্টা এইবাৰ আমি এজিপি বিজেপি দুইজনৰ মিলাই যে প্ৰাৰ্থী বা এজিপিৰ বা বিজেপিৰ যিমান মিনিষ্টাৰ আহিব চবক আমি ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিম। কিমান পায় বাৰ বাৰ এজনীকে দি আছে, 50-60 হাজাৰো ভোট নাপায়, তথাপিও সেইসকলে নিৰ্লজ্জ হিচাপে আবার সেই জাভেদ খানক দিয়ে। ফিল্ম ইন্ডাস্ট্রি লাগে বানাই দেখুন, আমার কি হবে। আচ্ছা, অখিল গগৈ কৈছে যে এইবাৰ বিপুল ভোটত জয়ী হ'ব ৰকিবুল হুছেইন। আমি কৈ আছো ৰকিবুল হুছেইন বিপুল ভোটে হাৰিব। যোৱাবাৰ মই কমচে কম 5 লাখ বেছি ভোট পাইছিলোঁ, এইবাৰ 8 লাখ 9 লাখ 10 লাখ ভোট পাম। কনজেক্টৰ মোৰ লগতে মৰম। অখিল গগৈ এজন ফাল্টু মানুহ, তাৰ মুখত আমি নালাগো, কোনো জবাব আমি নিদিওঁ। আমাৰ পাব্লিকে গম পাই আছে হুই ইজ অখিল গগৈ। মই জবাব দি তাৰ বেছি ভাও বঢ়াব নালাগে। ৰাস্তাৰ মানুহ ৰাস্তাই কামাল চেষ্টা এইবাৰ আমি এজিপি বিজেপি দুইজনৰ মিলাই যে প্ৰাৰ্থী বা এজিপিৰ বা বিজেপিৰ যিমান মিনিষ্টাৰ আহিব চবক আমি ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিম। কিমান পায় বাৰ বাৰ এজনীকে দি আছে, 50-60 হাজাৰো ভোট নাপায়, তথাপিও সেইসকলে নিৰ্লজ্জ হিচাপে আবার সেই জাভেদ খানক দিয়ে। ফিল্ম ইন্ডাস্ট্রি লাগে বানাই দেখুন, আমার কি হবে। আচ্ছা, অখিল গগৈ কৈছে যে এইবাৰ বিপুল ভোটত জয়ী হ'ব ৰকিবুল হুছেইন। আমি কৈ আছো ৰকিবুল হুছেইন বিপুল ভোটে হাৰিব। যোৱাবাৰ মই কমচে কম 5 লাখ বেছি ভোট পাইছিলোঁ, এইবাৰ 8 লাখ 9 লাখ 10 লাখ ভোট পাম। কনজেক্টৰ মোৰ লগতে মৰম।